হেল্ল' বন্ধু বান্ধৱীসকল, আকৌ এটি মোৰ নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কলৈ গ'লোঁ মানে আজি আমি এইচএছ পঢ়ি অহা 2 বছৰে পঢ়ি অহা কলেজখনলৈ আকৌ এবাৰ যাবলৈ সুবিধা পালোঁ আৰু সকলোকে আকৌ এবাৰ লগ পালোঁ, পুৰণি লগবোৰক। চ' আজি চাওকচোন আমাৰ দিনটো কেনেদৰে গ'ল আৰু কি আছিল তাত চাই থাককচোন। আৰু এয়া চাওক, ইয়াতে আমি আগতে ক্লাছ কৰিছিলোঁ, ৰুমবোৰ এবাৰ দেখুৱাই দিলোঁ আপোনালোককো। আৰু এইফালে আছিল আমাৰ ল'ৰাসকলৰ বাথৰুম। আৰু এইদৰে আমি ৰুমবোৰ চাই যাই আছোঁ, আগৰ কথাবোৰ মনত পৰি গৈ আছে, কিমান যে আড্ডা হাঁহি তামাচা আছিল। আৰু এইফালে ছোৱালীসকলৰ বাথৰুম আছিল, মই মানে আগতে বাথৰুমে দেখুৱাবলৈ আহিলোঁ। আৰু এতিয়া আমি গৈ আছোঁ মানে যি উদ্দেশ্যে আজি আমি আহিছিলোঁ, মানে আমাৰ কলেজত প্ৰাক ৰঙালী বিহু সন্মিলন পতা হৈছে, তাৰ বাবে আমি গৈ আছোঁ। মানে আমাৰ কলেজ কেম্পাছৰ কাষতে থকা সৰু স্কুল এখনত পতা হৈছিল আৰু এই অনুষ্ঠানটোৰ নাম আছিল পচুৱা। চ' চাওকচোন তাত কি অনুষ্ঠানবোৰ হ'ল আজি। আৰু বন্তি প্ৰজ্বলনৰ সময়ত আমাৰ ৰুমি মেমে এটা বন্দনা গালে, কি ধুনীয়া, শুনকচোন এবাৰ। আৰু তাৰপিছতে ৰুমি মেম আৰু ষ্টুডেণ্টসকলে লগ লাগি আমাৰ ইউক্লিডৰ টাইটেল ছংটো গালে। আৰু তাৰপিছত আমাৰ বেটছৰ সকলো ল'ৰা ছোৱালীয়ে লগ লাগি হেঁপাহবোৰ চাওকচোন, মেমৰ লগত ফটো উঠাৰ বহুত দিনৰ মূৰত লগ পাই ভাল লাগিল আচলতে সকলোকে। আমাৰ ল'ৰা ছোৱালীবিলাক শিক্ষাত ভাল হওক। আৰু এতিয়া আমাৰ দিনত এইবিলাক নাছিল, ইণ্টিগ্ৰেটেড কোৰ্চটো সেইবিলাক নাছিল। আৰু এয়া চাওকচোন, সৰু ল'ৰাকেইটাই কি ধুনীয়াকৈ ঢোল পেঁপা তাল বজাইছে, একদম বিহুৰ ভাইবছটো আহি গ'ল। এইদৰে নৱপ্ৰজন্মই পুৰণীয়া আমাৰ বিহু সংস্কৃতিটোক ৰক্ষা কৰিলে ভাল লাগে আচলতে দেখি। আৰু এই যে ঢোলৰ মাতটো শুনিলে মোৰ মানে নাচিব নাজানিলেও নাচো নাচো লাগি যায় একদম। আৰু কাৰ কাৰ এনে হয় জনাবচোন এবাৰ। আৰু তাৰপিছতে আমাৰ জুনিয়ৰে হ'ব চাগে, তেওঁ এটা ধুনীয়া বিহু নৃত্য কৰিলে। আৰু এয়া চাওক, এটা দলীয় বিহু নৃত্য।
আৰু ইয়াৰ পিছতে চাওকচোন আমাৰ ৰুমি মেমৰ ছিষ্টাৰ, আমাৰ জুনিয়ৰ, তেওঁ ধুনীয়া গান গায় আৰু এইদৰে আমি উপভোগ কৰিলোঁ তেওঁৰ গানো। আৰু ময়ো মানে পিছফালে বহি থাকিলোঁ, সেইবাবে আৰু উঠি যাবৰো ইচ্ছা নগ'ল, পিছফালৰ পৰাই ভিডিঅ' বনাই থাকিলোঁ। আৰু আমাৰ ইহঁতকেইজনীক চাওকচোন, পূৰা মানে মেলত মজগুল, বহুত দিনৰ মূৰত লগ পাইছে নহয়, একদম মানে। বেলেগ নাজানো আৰু মই বকি ভাল লাগছি, মই বকিয়ে আৰু এয়া চাওক, আমাৰ কেইগৰাকীমান মহিলাই জেং বিহু প্ৰদৰ্শন কৰিলে। মানে মই আগতে টিভিয়ে মোবাইলে দেখিছিলোঁ যদিও ৰিয়েলত মই মানে জেং বিহুটো দেখি পোৱা নাছিলোঁ, আজিয়ে প্ৰথম দেখিলোঁ। বেলেগ লাইভ উঠি হেল্ল' আৰু তাৰপিছত এয়া আমি চাহ খাবলৈ আহিলোঁ আৰু আমাৰ নাৰ্জিমাৰ মোচন চাওকচোন। দেখা কেনে লাগছি আৰু এইদৰে সকলোৱে জমনি কৰি হাঁহি ফূৰ্তি কৰি চাহ খালোঁ আৰু চাহ খাই তাৰ পৰা ছাৰ মেমহঁতৰ পৰা বিদায় লৈ আমি আহি থাকিলোঁ আৰু অহাৰ টাইমত আমি আইচক্ৰীম খালোঁ গোটেইকেইটাই লগ লাগি। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ তৰফৰ পৰা সকলোলৈ বিহুৰ শুভেচ্ছা থাকিল। চ' আজিলৈ এৰিছোঁ, বাই।